হেল্ল' নমস্কাৰ, মই আছোঁ সৌৰভ। তো আপোনালোকে চাই আছে সৌৰভ PH ক্লিপছ, আৰু এইখন হৈছে আমাৰ গাঁৱৰ বৰনামঘৰৰ মুখ্য তোৰণ। আৰু আজি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575তম জন্ম জয়ন্তী। আৰু জন্ম জয়ন্তীৰ উপলক্ষে আমাৰ নামঘৰত আজি ভাগৱত শোভাযাত্ৰা আছে। তো তাকে আপোনালোকক অকণমান দেখাবৰ কাৰণে মই এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই যাওক এতিয়া। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পাইছে। বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় জয় ৰাম। বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিৰে শ্ৰীমন্ত শংকৰে পাদ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিৰে
আমি এতিয়া এনেদৰে কিছু সময় ভাগৱত ভ্ৰমণ কৰাৰ পাছত এতিয়া আমি ভাগৱত ভ্ৰমণৰ শেষৰ পৰ্যায়ত উপনীত হৈছোঁ। তো আহকচোন চাওঁ আমি ভাগৱত ভ্ৰমণৰ